যে যোৱাকালি দেশৰ স্বাধীনতা দিৱস উপলক্ষে বিটিআৰৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে ডাঙৰীয়াই কোকৰাঝাৰৰ মাগুৰমাৰীৰ পৰা ফকিৰাগিৰাম পুৰণি বজাৰ হাইস্কুল খেলপথাৰলৈকে এখন মাৰাথন দৌৰৰ প্ৰতিযোগিতাৰ আয়োজন কৰিছিলে আৰু এই প্ৰতিযোগিতাত 2000তকৈ অধিক যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰিছিল। আৰু এই মাৰাথন দৌৰৰ যিটো প্ৰতিযোগিতা, এই প্ৰতিযোগিতাত প্ৰথমতে কোৱা হৈছিল যে 70 জন যিসকলে প্ৰথমত আহিব তেখেতসকলক 5000কৈ টকা পুৰস্কাৰ হিচাপে দিব, মেডেল দিব আৰু চাৰ্টিফিকেট দিব। কিন্তু দুৰ্ভাগ্যজনকভাৱে যিটো প্ৰতিযোগীসকল অধিক হোৱাত যেতিয়া প্ৰতিযোগিতা শেষ হ'ল, সেইটো সময়ত BTCৰ EM অৰূপ কুমাৰ দে ডাঙৰীয়াই তেখেতসকলক 1000কৈ টকা দিয়াৰ কথাহে ঘোষণা কৰিলে। ঘোষণা কৰি তাৰ পিছত বিটিআৰৰ EM অৰূপ কুমাৰ দে পলাই গ'ল। পলাই যোৱাৰ পিছত তেখেতৰ সাংগ পাংগসকলে যিসকল প্ৰতিযোগীয়ে তাতে গৈছিলে তেখেতসকলক মাত্ৰ 500 টকা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। আৰু 2-এজনক দিবলৈ যেতিয়া আৰম্ভ কৰিল, সেইটো সময়তে এই যুৱক যুৱতীসকলে ইমান বতাহ বৰষুণ, কালি আপোনালোকে দেখিছে বতাহ হৈছে, বৰষুণ হৈছে, লগতে যি ৰ'দ, প্ৰচণ্ড ৰ'দ গৈছে, তাৰ মাজত তেখেতসকলে দৌৰি গৈ, ইমান দূৰৰ পৰা দৌৰি গৈ তাতে উপস্থিত হৈ অকল মাত্ৰ 500 টকা দিয়াৰ ক্ষোভত তেখেতসকলে তাতে থকা পেণ্ডেল ষ্টেজ যিমানখিনি আছিলে এই যুৱক যুৱতীসকলে লণ্ডভণ্ড কৰে। আৰু লণ্ডভণ্ড কৰাৰ পিছত ৰাতি যেতিয়া হ'ল, ৰাতি বিটিআৰৰ EM অৰূপ কুমাৰ দে ডাঙৰীয়াই মুছলমানসকলক লক্ষ্য কৰি তেখেতৰ ফেচবুক লাইভৰ জৰিয়তে বিশেষ সম্প্ৰদায়ৰ, মুছলমান সম্প্ৰদায়ৰ 200-250 যুৱক যুৱতী তাতে গৈ এই কামখিনি কৰা বুলি তেখেতে অভিযোগ আনিলে আৰু মুছলমানসকলৰ হকে বিভিন্ন ধৰণৰ কুটু মন্তব্য তেখেতে কৰা পৰিলক্ষিত হ'ল। অকল এই কথাই নহয়, আপোনালোকে বিগত দিনসমূহতো দেখিছে যে চিঠিলাৰ যিটো ভূমিকেন্দ্ৰিক সংঘাত হৈছিলে, এই ভূমিকেন্দ্ৰিক সংঘাতৰ সময়তো BTCৰ EM এই অৰূপ কুমাৰ দে ডাঙৰীয়াৰ নেতৃত্বত ভূমি দখল কৰিবলৈ যোৱাৰ পিছত তাতে কিন্তু এটা বেয়া পৰিস্থিতিৰ সৃষ্টি হৈছিলে, মাৰপিটৰ ঘটনা সংঘটিত হৈছিলে। আজি নিৰ্দোষী মানুহ, আমাৰ সংখ্যালঘু সম্প্ৰদায়ৰ কেইজনমান আজিও জেলত থাকিব লগা হৈছে। কাৰ্যবাহী সদস্য হৈ এনে মিছাৰ আশ্ৰয় লৈ যেনেদৰে আমাৰ বিটিআৰ অঞ্চলত এক অসাম্প্ৰদায়িক অৱস্থাৰ মাজত সাম্প্ৰদায়িক বীজ বাষ্প ৰোপণ কৰিব বিচাৰিছে, ইয়াত আমি ABMCৰ কোকৰাঝাৰ জিলা সমিতিয়ে তীব্ৰ গৰিহণা জনাইছোঁ, ধিক্কাৰ জনাইছোঁ। আৰু ইতিমধ্যে আমি আমাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আমাৰ কোকৰাঝাৰ আৰক্ষী অধীক্ষক মহোদয়ৰ উপস্থিতিত অতিৰিক্ত আৰক্ষী অধীক্ষক মহোদয়াৰ ওচৰত আমি FIR দাখিল কৰিছোঁ। আমাৰ কোকৰাঝাৰ আৰক্ষীৰ ওচৰত সম্পূৰ্ণ বিশ্বাস আৰু আস্থা আছে, আইনৰ ওপৰত সম্পূৰ্ণ আশ্বাস আৰু আস্থা আছে। নিশ্চয় তেখেতৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব। লগতে আৰু এটা কথা আপোনালোকক জনাব বিচাৰিছোঁ যে যিটো কালি এই দৌৰ প্ৰতিযোগিতা হ'ল, মাৰাথন দৌৰ প্ৰতিযোগিতা হ'ল, যোৱাকালি এটা আদিবাসী সম্প্ৰদায়ৰ যুৱতীয়ে সেই দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। তাৰপিছত সেই ছোৱালীজনী চেঞ্চলেছ অৱস্থাত পৰি আছিল। তাৰপিছত সেই অঞ্চলৰ মানুহে তেখেতক লৈ তাতে ফকিৰাগিৰাম যিটো হস্পিটেল আছে সেই হস্পিটেলত ভৰ্তি কৰিছিল। আৰু ভৰ্তি কৰাৰ পিছত আজিৰ দিনলৈকে ৰাতিপুৱা তেখেতে ট্ৰেইনত উঠি ঘৰমুৱা হৈছে, কিন্তু তেখেতৰ খবৰ লোৱাৰ এই BTCৰ EMজন তেখেতৰ সাংগ পাংগসকলৰ খবৰ লোৱাৰ আহৰি পোৱা নাই। গতিকে এনেকুৱা ঘটনাৰ দ্বাৰাই আমি BTCৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো ডাঙৰীয়াক প্ৰশ্ন কৰিব বিচাৰিছোঁ যে বিভিন্ন সম্প্ৰদায় সময়ত আমাৰ BTAD অঞ্চলত যিটো ঘটনা পূৰ্বতে হোৱা নাছিল, এনেকুৱা সাম্প্ৰদায়িক হিন্দু মুছলিম বিশেষ সম্প্ৰদায়, এনেকুৱা পৰিস্থিতি কিন্তু কেতিয়াও আমাৰ BTAD অঞ্চলত কমচে কম হোৱা নাছিলে। কিন্তু তেনেকুৱা এটা BTCৰ কাৰ্যবাহী সদস্য হৈ তেনেকুৱা বিৰূপ মন্তব্য বাৰে বাৰে কৰি থকাৰ পিছতো BTCৰ আমাৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো ডাঙৰীয়া আজিও কিয় নিমাত হৈ আছে? তেখেতৰ বিৰুদ্ধে কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই? এয়া আমি প্ৰশ্ন কৰিছোঁ। লগতে আমি BTC প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াক আহ্বান জনাব বিচাৰিছোঁ যে তেওঁৰ দ্বাৰা, এই BTCৰ EM অৰূপ কুমাৰ দে ডাঙৰীয়াৰ দ্বাৰা যদি BTAD অঞ্চলত কোনো গোষ্ঠী সংঘাতৰ সৃষ্টি হয়, তাৰ কাৰণে কিন্তু আপুনিও সমানে জগৰীয়া হ'ব। গতিকে আমি আহ্বান জনাইছোঁ। লগতে BTCৰ EM অৰূপ কুমাৰ দে ডাঙৰীয়াক সকীয়াই দিব বিচাৰিছোঁ যে BTC অঞ্চলত বৰ্তমান শান্তিয়ে বিৰাজ কৰিছে, বিভিন্নজনে কয়, কিন্তু এই শান্তিৰ মাজত যাতে অশান্তিৰ বীজ সৃষ্টি কৰাৰ চেষ্টা আপুনি নকৰে। আৰু তেনেকুৱা যদি আপুনি কৰিব বিচাৰে, আপোনাৰ বিৰুদ্ধে কিন্তু আমি ৰাজপথত ওলাই আহিবলৈ আমি বাধ্য হ'ম। লগতে আৰু এটা কথা ক'ব বিচাৰিছোঁ যে বিগত কিছুদিনত আপোনালোকে দেখিছিলে যে আমাৰ বৰাকবেলিৰ এজন কিবা নাম আছিলে, এজন ব্যক্তি সাম্প্ৰদায়িক হোজাইৰ, তেখেতে আছিল
তেখেতে কিন্তু বিভিন্ন সময়ত ইছলাম ধৰ্মৰ বিৰুদ্ধে ইছলাম ধৰ্মৰ বিভিন্ন মানুহৰ বিৰুদ্ধে কুটু মন্তব্য কৰি আহিছে। আজি কিন্তু তেখেত পাহৰণিৰ গৰ্ভত, তেখেতৰ নাম আজি কোনেও নলয়, কাৰণ তেনেকুৱাকৈ আপুনি এদিন বিলীন হৈ যাব লাগিব। কাৰণ ৰাইজৰ ভোটত আপুনি জয়ী হৈ আৰু ৰাইজৰ ওপৰত যি ধৰণৰ কুটু মন্তব্য আগবঢ়াই আহিছে, এয়া কিন্তু সহ্য কৰা নহ'ব। আমি ABMC আজি এই সংবাদমেলৰ জৰিয়তে আকৌ আপোনাক সকীয়াই দিছোঁ, ভৱিষ্যতে এনে কথাৰ দ্বাৰা যাতে বিটিকি অঞ্চলৰ সাম্প্ৰতিক পৰিস্থিতি যাতে বেয়া কৰাৰ চেষ্টা আপুনি নকৰে। হয়, এই কথাটো স্পষ্ট যে আপোনালোকে দুটা তেখেতৰ ই দেখিলে আৰু বিভিন্ন সংবাদ মাধ্যমতো আপোনালোকে দেখিছে। বিভিন্ন সময়ত কালি যিটো ঘটনা, তাতে বিভিন্ন ধৰণৰ ভিডিঅ' ফুটেজ ভাইৰেল হৈছে আৰু ভিডিঅ' ফুটেজসমূহত আপোনালোকে স্পষ্টকৈ দেখিছে যে তাৰ ভিতৰত যিসকলে তেখেতে টি চাৰ্ট দিছিলে, জোতা দিছিলে, সেই জোতা টি চাৰ্ট পৰিধান কৰা যুৱকসকলে কিন্তু সেই ঘটনাটো সংঘটিত কৰিছে। কিন্তু তেনেকুৱা এটা ঘটনা সংঘটিত কৰাৰ পিছত আৰু যিটো কালি মাৰাথন দৌৰ হৈছিলে, তাতে কিন্তু আমাৰ মুছলমান সম্প্ৰদায়ৰ অকল 3% মানুহে তাতে উপস্থিত থকা বুলি আমি জানিবলৈ পাইছোঁ। আৰু তাৰ মাজত তেখেতে কেনেকৈ ক'লে 200-300 মানুহ আহি ইয়াত আক্ৰমণ কৰিলে, এই কথাটো কেনেকৈ ক'ব পাৰিলে? ভিডিঅ' ফুটেজসমূহত স্পষ্ট আছে। লগতে আৰু এটা ভিডিঅ' আপোনালোকক নিশ্চয় প্ৰদান কৰিম। তাতে কিন্তু যেতিয়া সেই যুৱক যুৱতীসকলে লাইন হৈ শাৰী পাতি থিয় দি আছিলে, অৰূপ কুমাৰ দে কিন্তু বেয়া ধৰণে সেই যুৱক যুৱতীসকলক বেয়া ভাষাৰে গালি গালাজ পাৰিছিলে। তেখেতসকলক সকনি দিয়াও তাতে উল্লেখ আছে। গতিকে সেই ভিডিঅ' আপোনালোকক দিম, আপোনালোকৰ হাতত অৰ্পণ কৰিম। ইয়াৰ জৰিয়তে আপোনালোকে স্পষ্ট হ'ব যে যোৱাকালিৰ যিটো সাম্প্ৰদায়িক কথা তেখেতে ক'ল, এই কথা আৰু আগৰ দিনত যিসমূহ কথা কৈছে, এই কথাখিনি কিন্তু আজিৰ দিনত স্পষ্ট হৈছে যে তেখেত সাম্প্ৰদায়িক সংঘৰ্ষ এটা বিটেডি অঞ্চলত আমাৰ কোকৰাঝাৰ জিলাখনত লগোৱাৰ কাৰণে অহৰহৰ চেষ্টা চলাই আছে।